এছএছচিত পুনৰ চাকৰি আৰু ইয়াৰ কাৰণে বয়সৰ সময়সীমাটো আটাইতকৈ মন কৰিবলগীয়া 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সলৈকে সময়সীমা দিয়া হৈছে। তো আপোনাৰ বয়স উকলি যোৱা নাই, যিসকলে ভাবিছে তেওঁলোকৰ বয়স উকলি গ'ল তেওঁলোকেও ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াৰ অন্তিম তাৰিখ আছে 30 ছেপ্টেম্বৰ 2018। মুঠ পোষ্ট কিন্তু 1136টা আছে, যথেষ্ট পোষ্ট আছে। এছএছচিত প্ৰত্যেক বছৰতে 4-5টাতকৈ ওপৰত ভেকেঞ্চি আহে আৰু তেওঁলোকে বছৰত 1 লাখ মানকৈ নটিফিকেশ্যন উলিয়ায়। তো ইয়াতে বিভিন্ন পোষ্ট উলিয়ায়, তাৰে ওপৰত মই এটা ভিডিঅ' বনাম, কিন্তু আজিৰ যিটো পোষ্ট এইকেইটা প্ৰথমতে আমি চাই লওঁ। তো আহক আমি ছেশ্যনটো আৰম্ভ কৰোঁ। তো প্ৰথমতে যিটো নটিফিকেশ্যন সেইটোৰ অকণমান মই আপোনালোকক কৈ দিওঁ। 2018 এইটো ৰিক্ৰুটমেণ্ট হয়, 1136টা টেকনিকেল অপাৰেটৰ আছে, জুনিয়ৰ ইঞ্জিনিয়াৰ আছে আৰু এছিষ্টেণ্ট পোষ্ট আছে। তো সকলোৰে বাবে ইঞ্জিনিয়াৰিঙৰ পৰা ক্লাছ 10 পৰ্যন্ত ইয়াতে ভেকেঞ্চি আছে আৰু প্ৰত্যেকটো ভেকেঞ্চি বেলেগ বেলেগ কৈ আছে। এই সকলোবোৰ এফালৰ পৰা কম আৰু ইয়াৰ কাৰণে অনলাইন আবেদন কৰিব লাগিব আপুনি ssc.nic.in-ত। আৰু এছএছচিৰ পোষ্ট ওলায়ে থাকে বছৰে বছৰে, আৰু বছৰে বুলিয়ে নহয়, বছৰত 4-5টাৰো বেছিকৈ ইয়াৰ ৰিক্ৰুটমেণ্ট আহি থাকে। মই ইয়াৰ ওপৰত আপোনালোকক এটা ভিডিঅ' বনাই জনাই দিম, যাতে আপোনালোকে আগতীয়াকৈ কোনটো এক্সাম কেতিয়া আহে সেইটোৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰে। অল অভাৰ ইণ্ডিয়া হ'ব ইয়াৰ জব লোকেশ্যনটো। তো ইয়াতে এইকেইটা পোষ্টৰ কাৰণে কোৱা আছে, কিন্তু ইয়াতেও ভাগ আছে, সেইখিনিও মই আপোনালোকক কওঁ। চাওক, ইয়াতে প্ৰথমৰ পৰা ভাগ দিয়া আছে। জুনিয়ৰ ফিজিঅ'থেৰাপিষ্ট, জুনিয়ৰ ইঞ্জিনিয়াৰ, চাইণ্টিফিক এছিষ্টেণ্ট, এনেকৈ আহি ডাটা প্ৰচেছিং এছিষ্টেণ্ট, লাইব্ৰেৰী ইনফৰমেশ্যন, হিন্দী ইনষ্ট্ৰাক্টৰ, তো বহুত পোষ্ট আছে। আৰু বাকীকেইটাও দেখুৱাই দিওঁ। ইয়াতে চাওক, টোটেল 78টামান পোষ্ট আছে। টেকনিকেল অপাৰেটৰ, ড্ৰিলিং আছে, লাষ্টৰ ফালে লাইব্ৰেৰী ক্লাৰ্ক আছে, জুনিয়ৰ ড্ৰাফ্টছমেন, মেডিকেল এটেণ্ডেণ্ট আছে। মেডিকেল এটেণ্ডেণ্ট বুলি কওঁতে গম পাইছে ক্লাছ 10ও এপ্লাই কৰিব পাৰিব। তো সকলোৰে কাৰণে পোষ্ট আছে, কিন্তু পোষ্টটো অকণমান ভাগ কৰি দিয়া আছে। ইয়াতে চাওক, কেণ্টিন এটেণ্ডেণ্ট এটা আছে। কেণ্টিন এটেণ্ডেণ্টৰ কাৰণে আপোনালোকে নিশ্চয় গম পাইছে ইয়াতে বেছি কোৱালিফিকেশ্যন নালাগে। তো আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপুনি ক্লাছ 10 পাছ কৰিছে বা এইচএছ পাছ কৰিছে, তো তেনেহ'লেও এপ্লাই কৰিব পাৰিব, আৰু ইঞ্জিনিয়াৰসকলেও পাৰিব। এটা চাওক, এডুকেশ্যনেল কোৱালিফিকেশ্যনটো দিয়া আছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটছ দ'জ want to apply SSC phase 4 selection should be completed matriculation 10+ বা 10+2 অথবা গ্ৰেজুৱেশ্যন। তো ৰিকগনাইজড ইউনিভাৰ্চিটি বা বৰ্ড হ'ব লাগিব মাথো। আৰু ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজ দিছে 100 টকা। আৰু যিসকল SC ST তথা PWD তেওঁলোকৰ কাৰণে কোনো ধৰণৰ ফিজ প্ৰয়োজন নাই। এই এক্সামটো কেনেকুৱা হ'ব, পে স্কেলটো বাৰু পিছৰ কথা, এইটো বেলেগ বেলেগ পোষ্টৰ কাৰণে বেলেগ বেলেগ হ'ব, সেইটো আৰু সকলোৱে জানে আজিকালি। প্ৰথম ৰিটাৰ্ণ টেষ্ট হ'ব, কম্পিউটাৰ বেছ টেষ্ট হ'ব, আপুনি অনলাইন এক্সাম দিব লাগিব। তাৰ পাছত এটা ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউটো কিছুমান পোষ্টৰ কাৰণেহে হ'ব, গোটেইবোৰ পোষ্টৰ কাৰণে ইণ্টাৰভিউ নহয়। কিছুমানৰ কাৰণে অকণমান টেষ্ট হ'ব, যেনে কেণ্টিন এটেণ্ডেণ্ট, তেওঁলোকৰ কাৰণে অকণমান বেলেগ টেষ্ট হ'ব। 5 ছেপ্টেম্বৰৰ পৰা ইয়াৰ অনলাইন আবেদন লৈ থকা হৈছে আৰু 30 ছেপ্টেম্বৰলৈ ইয়াৰ লাষ্ট ডেট আছে। তো লাষ্ট ডেটটো অকণমান বেছি, একচুৱেলি প্ৰথমতে কোৱাত অকণমান ভুল হৈছে। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যন। আপোনালোকে এইখন ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা ডাউনলোড কৰিব পাৰিব, কিন্তু এইখন যথেষ্ট ডাঙৰ হয় নটিফিকেশ্যনটো। আমাৰ ইয়াতে চাব, আমাৰ যিটো গুৱাহাটীৰ ৰিজন সেইটো হৈছে নৰ্থ ইষ্টাৰ্ণ ৰিজন, অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰা। ইয়াৰ কাৰণে আছে এইটো এড্ৰেছ, কিন্তু অফলাইন এপ্লাই কৰিব নালাগে, সেইটোৰ প্ৰয়োজন নাই। আপোনালোকে এইটো চাব পাৰে www.sscnar.org.in। আমাৰ অসমৰ কাৰণেও পোষ্ট আছে আৰু অসমতো ইয়াৰ পৰা পষ্টিং হ'বই হ'ব। ইয়াতে গোটেইখিনি লিখা আছে। চিটিজেন অফ ইণ্ডিয়া, নেপাল, ভূটান তেওঁলোকেও এপ্লাই কৰিব পাৰিব। তাতোকৈ ডাঙৰ কথা, ইয়াতে এজ ৰিলেক্সনো দিয়া আছে। 40 ইয়াৰ্ছটো মেক্সিমাম ধৰা হৈছে, তাৰোপৰিও এজ ৰিলেক্সন দিয়া আছে। SC STৰ কাৰণে 5 বছৰ, OBCৰ কাৰণে 3 বছৰ, ফিজিকেল হেণ্ডিকেপৰ কাৰণে 10 বছৰ, তো এনেকৈ বিভিন্ন ধৰণৰ এজ ৰিলেক্সনো দিছে। মুঠতে SSCত এনেকুৱা ধৰণৰ পোষ্ট ওলায় যিবোৰ আমি বেলেগত নাপাওঁ, আৰু SSCটো হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব। তো ইয়াতে এপ্লাই কৰাটো যথেষ্ট কমফৰ্টেবল, কিন্তু ইয়াতে এক্সামটো অকণমান টাফ হয়। তো তাৰ কাৰণে আপোনালোকে অলপ বেছি ষ্টাডি কৰিব লাগিব। এক্সামৰ পেটাৰ্ণটো চাওক, এক্সামৰ পেটাৰ্ণটো কেনেকৈ দিছে। জেনেৰেল ইণ্টেলিজেঞ্চ, জেনেৰেল এৱেৰনেছ, কোৱান্টিটিভ এপ্টিটিউড, ইংলিছ লেংগুৱেজ, প্ৰত্যেকৰে 25টা প্ৰশ্ন থাকিব আৰু এটা প্ৰশ্নত 2 নম্বৰকৈ থাকিব। এতিয়া ইয়াৰ কাৰণে সময় দিয়া হৈছে। জেনেৰেল ইণ্টেলিজেঞ্চ মানে ৰিজনিংটো ধৰিব পাৰে। জেনেৰেল এৱেৰনেছ বুলি কওঁতে জেনেৰেল ষ্টাডিজ, ছায়েন্স, ফিজিক্স এই সকলোবোৰৰ পৰিব। কোৱান্টিটিভ এপ্টিটিউড, মেথছ, ইংলিছ লেংগুৱেজটো জানেই বাৰু। 60 মিনিট দিয়া আছে মুঠ। যদি আপুনি ফিজিকেলি হেণ্ডিকেপ তেনেহ'লে 80 মিনিট আপোনাক টাইম দিয়া হ'ব। আৰু ইয়াতে নিগেটিভ মাৰ্কিং আছে। এটা প্ৰশ্নত 2 নম্বৰ পাব আপুনি, কিন্তু যদি সেই প্ৰশ্নটো ভুল কৰে তেনেহ'লে 0.50 অৰ্থাৎ 1 নম্বৰৰ আধা নম্বৰ আপোনাৰ মাইনাছ হ'ব। অৰ্থাৎ 4টা যদি ভুল কৰে আপুনি 2 নম্বৰ কটা যাব পোৱাৰ পৰা।
আৰু আপুনি অনলাইন এপ্লাই কৰোঁতে ইয়াতে বৰ বেলেগ একো বস্তু আপলোড দিব নালাগে আপোনাৰ ফটোখন দিব লাগে আৰু ছিগনেচাৰটো দিলেই হয় আৰু আজিকালি এটা বিশেষ বস্তু দিব লাগে থাম ইমপ্ৰেশ্যন আপুনি কাগজ এখনত আপোনাৰ লেফ্ট থাম ইমপ্ৰেশ্যনটো কৰি লৈ সেইটো ফটো তুলি সেইটো দিব লাগিব পাৰে তো সেইটোৰ কাৰণেও সাজু থাকিব তো ইয়াতে আৰু বৰ বিশেষ একো নাই ক'বলগীয়া এইটো 18 ছেপ্টেম্বৰ নহয় এইটো 30 ছেপ্টেম্বৰ হ'ব লাগে 30 ছেপ্টেম্বৰলৈ ইয়াৰ অন্তিম তাৰিখ দিয়া হৈছে আৰু চাব ইয়াতে মুঠ পোষ্ট 1136টা আছে তো ইয়াৰ এক্সামটো কেতিয়া হ'ব সেইটো কিন্তু খাটাং নহয় কিন্তু এক্সামটো 2018 চনত নহয় কাৰণ বৰ্তমান এছএছচিৰ কিবা কিবি মামলা চলি আছে সুপ্ৰিম কোৰ্টত তো সেইকাৰণে এই এক্সামটো 2019ৰ ভিতৰত হ'ব আৰু ইয়াৰ পোষ্টিং কিন্তু 2019ত হ'ব কাৰণ এছএছচিৰ এক্সাম দিয়াৰ পিছত ৰিজাল্টৰ কাৰণে বৰ বেছি দিন নালাগে এমাহ ডেৰ মাহৰ ভিতৰত এছএছচিয়ে ৰিজাল্ট ডিক্লেয়াৰ কৰে তো তাৰ পিছতে নেক্সট ফেজটো হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন এইবোৰ হ'ব আৰু আপোনালোকে তাৰ কাৰণে সাজু থাকক তো আজিৰ সেশনটো ইমানখিনিয়ে আপোনালোকে যদি এপ্লাই কৰে তেনেহলে এপ্লাই কৰিব পাৰে আৰু ইয়াৰ যিটো PDF ফাইল সেইটো আপোনালোকে লৈ ল'ব আপোনালোকৰ সুবিধা হ'ব মই ডেসক্ৰিপচনত সেইটো দি দিম তো আজিলৈ ইমানখিনি ধন্যবাদ